নাউজুবিল্লাহ তই মাহে ৰমজানত টিফিনলৈ ঘূৰি আছা ৰোজা ৰখা নাই তুমি তাৰমানে ৰোজা ৰাখিবা তুমি 70-80 বছৰ মানুহ ৰোজা নাৰাখে ৰোজা ৰাখাৰ চেষ্টা কৰিবা তুমি আল্লাহ তোমাক পাৰ কৰি লৈ যাব যি ইচ্ছা তাকে পাবা তুমি চাও ভাই মাহে ৰমজান ৰোজা নাৰাখাৰ বিনিময়টোত তুমি জাহান্নামতো যাব থাকিব লগা হ'ব পাৰে ইয়াত কৰি ল'বি আখেৰাটোৰ কথা ৰাকেশ তই আৰু মোক কিমান দিনকে কৈ দি ৰাখিবি তই নিজে কৈছোন মোৰ বাহিৰে তোৰ আৰু শুনি আছে ময়ো কৈ দিব লাগিব বেলেগ কোনোবা আছে নেকি তয়ো খা মোৰ লগত মোৰ ৰোজা আছে মই খাব নোৱাৰোঁ কি এগুলা সদায় সদায় তহঁতৰ এখন মোৰ গেৰেজ মছজিদ নহয় ভাই খানাটো খাই ল'বা তেতিয়া একো আলোচনা নহয় টাইম আপ হৈ গৈছে কামত লাগি যা এটা কথা চবে কাণ শুনি শুনিলো মোৰ গেৰেজত দ্বিতীয়বাৰ জানো কোনো আতংকবাদী নাহে শংকৰ চব মুছলমান আতংকবাদী নহয় তোৰ দৰে ভাব ৰখাবিলাকে আতংকবাদী আলি ভাই ৰাকেশ ভালে আছি তোর মায়ের ব্যাপারে মরছি যদি মায়ের ব্যাপারে থাকলে আজি আফসোস করলে কেন মুসলমান লোক বলছা আলি ভাই কি হিন্দুৰ লগত কৰিলি সি মোৰ লগ হয় আস্তাগফিৰুল্লাহ কি হিন্দুৰ পালাত পল্লি ৰয় এগুলো হিন্দু আমার লগ হবা নরে তইলে কি হিন্দুৰ পালাত কৰিলি কি হল হাত এক্সিডেণ্ট এটা আছে মানুহ তাৰ ইমান সেই আছে তহঁতে চাই আছা ইমান কেইটা মানুহ চা ধৰিব লাগে নাম মই আলি ভাই কি ভাবি আছা আলি ভাই এগুলা হিন্দু ৰাণালী তই আৰু শংকৰ তনুৰ মাজত অলপো পাৰ্থক্য নাই তনুৰ দৰে মানুহৰ কাৰণে আজি হিন্দু মুছলিমৰ মিলটো নহয় কিছু আজি শুনছা জানাই তোৰ শংকৰ দা কেনেকুৱা গম পালি বহুত বয়ে হ'ব মোৰ লগত খাবি মই খাব ৰোজা আছে মোৰ আৰু তোমাৰ লাষ্ট ৰোজা এই ৰোজাটো বহুত মূল্যৱান সেইকাৰণে 1 তাৰিখটো তই দিব লাগিব আজি মোক হ'ব দে মই দিম দে শংকৰ দা পইচা লাগিছিল অলপ কি পইচা লাগে তোক যা মই পইচা এডভান্স লগাই আছে দেখোন মানে আৰু অলপ লাগছিল মোৰ মানে অলপমান মানে লাগে আৰু ঠিক আছে দিব পাৰিম কিন্তু অভাৰ টাইম কাম কৰিব লাগিব অভাৰ টাইম কাম জানাইতো কেইটা বজাক লাগি ৰাতি 12টা বজাক লাগি কৰিব লাগিব হ'ব কৰিম ঠিক আছে দি আছো ৰখছো তই সঁচা কথা কৈছো তো পইচা কি কৰা কিহত লাগে তোক আলি ভাইক মই ইফতাৰ দিম বুলি জমান দিছোঁ দেওৱাৰ কাৰণে সেইকাৰণে পইচাটো লৈছোঁ আৰু এইবিলাক আছো
তোক তাক ইফতারি দেওয়ার কথা পয়সা লাগে হ্যাঁ যা কাম কর হ্যালো ও কেনেকে ও মই যাইছো ডক্টৰ কি হ'ল মোৰ ল'ৰাৰ আপনার লড়াই ও পজিটিভ ব্লাড লাগিছে আপনি ব্লাডটো কালেকশন করব হ'ব মই এতিয়া কৰি আছো ডক্টৰ মই বহুত চালো নহ'ল আপনি টেনশন লব নালাগে আপনার মুসলমান লড়াইতে ব্লাডটো দি দিছে ৰাকেশ কি হ'ল কি হৈছে আলি ভাই মই যোগাৰ কৰিব নোৱাৰিলো ইফতাৰৰ দে ভাই জলদি ভাই জলদি আজানৰ টাইম হৈ গৈছে ৰাকেশ আলিক লৈ জলদি আলিক ৰোজা আছে আলি লৈ বাস বাস পেট ভৰি গৈছে আন্নাৰ মোৰ ৰাকেশ মোৰ ৰোজা আজি নাই মানে আছিল কিন্তু নাই এটা সৰু ল'ৰা এটা এক্সিডেণ্ট হৈছিল মই টেষ্ট দিব লগা হ'ল টেষ্ট দিয়াৰ কাৰণে মোৰ ৰোজাটো ভাঙিব লগা হ'ল হাই গাইস আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিব দেই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে আমাৰ হিন্দু মুছলিমৰ মাজত মিলা প্ৰীতিটো আহি যায় যাতে হিংসা হিংসি ভাৱটো নোহোৱা হয় আৰু শ্বেয়াৰ কৰিব সকলোৱে